আজি তোমাক ইণ্টাৰভিউ ল'ম বুলি কৈছিলোঁ নহয়। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ নে কি কোৱা? হয় ছাৰ, মই একদমেই ৰেডি আছোঁ, আপুনি ক'ব পাৰে। ঠিক আছে প্ৰথম, তুমি ঘৰত যোৱাকালি প্ৰেক্টিচ দিছিলানে? মইতো কৈছিলোঁ যোৱাকালি আজি ইণ্টাৰভিউ ল'ম বুলি, গতিকে তুমি প্ৰেক্টিচ দিছিলা নে কালি? হয় ছাৰ, প্ৰেক্টিচ মই একেবাৰেই কৰিছিলোঁ। গতিকে যদি সেইবোৰেই আহে তেতিয়াহ'লে মই দিবলৈ এনচাৰবোৰ খুব সুন্দৰকৈ দিবলৈ মই সাজু আছোঁ, আপুনি ক'ব পাৰে। তেনেহ'লে আজিৰ ইণ্টাৰভিউটোৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়োঁ। হয় ছাৰ, ক'ব পাৰে। ঠিক আছে প্ৰথম, তেন্তে কোৱা বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? ছাৰ, গৰাকী নে জন? যদিহে গৰাকী হয় সেয়াটো মহিলা হ'ব, আৰু বৰ্তমানটো মহিলা নাই কোনো প্ৰধানমন্ত্ৰী, পুৰুষে আছে। গতিকে মই হ'লে কনফিউজ আছোঁ ছাৰ, ভালকৈ কৈ দিয়কচোন। মই বাই ল'ম। আমাৰ ৰীতিমতে মতে যে সাঁজখন অলপ চলে, ৰহিও চলে, তাকে অলপমান খাইকৈ আহিছিলোঁ ঘৰত। হয়নে বাইলুং ছাৰ? আপুনি সাজৰ নিচত গৰাকীটোক জন কৰি পেলালে, জনটো গৰাকী কৰি পেলাব। ঠিক আছে দিয়া, ফটো আমি হৈ গ'ল। এতিয়া ভালকৈ কোৱা যে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? ছাৰ, আপুনি কোৱা প্ৰশ্নটোৰ উত্তৰ মই ইমান সহকাৰে দিব বিচাৰিছোঁ, হয়নে নহয় আপুনি বিচাৰ কৰিব। শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোদী। তুমি কি ব্ৰাহ্মণ সম্প্ৰদায়ত জন্ম হোৱা নেকি? মন্ত্ৰ গোৱা আগতে লাগিলে। ছাৰ, আজিকালি কিছুমান ডেকা ল'ৰাৰ কথাবোৰ আপুনি জানেই দেখোন, বাবা ধৰি দিয়েতো, তাতে আৰু গলটো অলপমান ইফাল সিফাল হৈ যায়। তুমি তেনেকুৱা কথা কৈছা? মই খাওঁ ৰহি, তুমি খোৱা বাবা, তেন্তে ধপাত কোনে দিয়ে? বান্ধৱীও দাম কম দেখোন। ছাৰ, উত্তৰটো হৈছে নে নহয় সেইটো কৈ দিয়ক আপুনি, এইবোৰ কথা বাদ দিয়ক আৰু দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়ক। তুমি ভাবা তোমাৰ প্ৰশ্নৰ উত্তৰ ভুল হ'ব নে কি কোৱা? একদম 100% ৰাইট। ঠিক আছে দিয়ক ছাৰ, তেন্তে দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়ক। তেন্তে শুনা, ভাৰত কিমান চনত স্বাধীন হৈছিল? ছাৰ, 1800 ইমান এটা সময়ৰ পৰাই আৰম্ভ হৈছিল, কিন্তু ফাইনেলি গৈ 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতে একদম খাটাংকে স্বাধীনতা পাইছিল। তুমি তাপাংকে উত্তৰটো দি দিছা, গতিকে মই কোৱা প্ৰশ্নটোৰ উত্তৰ সেয়াই আছিল, গতিকে 100% ৰাইট বাবা। তেন্তে ঠিক আছে ছাৰ, তৃতীয় প্ৰশ্নটোলৈ আপুনি আগবাঢ়িব পাৰে। তেন্তে তৃতীয় প্ৰশ্নটোলৈ আগবাঢ়ো। মংগল গ্ৰহত মানুহ থাকেনে? ছাৰ, মানুহে কয়, কিন্তু মোক বিশ্বাস নহয়। তুমি আমি পাব্লিছ কৰা জবটোৰ কাৰণে কোৱালিফাই হৈছা, গতিকে ধন্যবাদ। ঠিক আছে তেন্তে, ধন্যবাদ ছাৰ, বহুত বহুত ধন্যবাদ। মই যাওঁগৈ দেই। মই অলপ বাহিৰত যাওঁ, তুমি নেক্সটজনক মাতি দিবা দেই। তোৰ পিছত মোৰ ইণ্টাৰভিউ আছে, তোক কি সুধিছিলে প্ৰশ্নৰ উত্তৰবোৰ কৈ দে, জলদি। নহয়, তই চিন্তা কৰিব নালাগে, ইমান টানো নহয়। প্ৰথমটো উত্তৰটো শুনি ল, দ্বিতীয়টোও ক'ম, তৃতীয়টোও ক'ম, তই কিন্তু মন দি শুনি ল। তই কৈ যা না, মই শুনিব ৰেডি আছো, তোৰ মাত্ৰ কৈ যা। শুনি ল, প্ৰথমটো উত্তৰ শ্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদী। ঠিক আছে, দ্বিতীয়টো ক। শুন, তোক মই দ্বিতীয়টো উত্তৰটো কৈছো। চা, 1800 আমুক তামুক চনমানৰ পৰাই আৰম্ভণি হৈছিলে, কিন্তু 1947 চনৰ 15 আগষ্ট একদম খাটাং হৈ গৈছিলে। ঠিক আছে, ধন্যবাদ। তৃতীয়টো ক, জলদি। শুন, তৃতীয়টো মন দি শুন। মানুহে কয়, কিন্তু মই হ'লে বিশ্বাস নকৰো। ঠিক আছে, ধন্যবাদ, বহুত ধন্যবাদ। বেষ্ট অফ লাক, ভালকে দিবি, মই যাওঁ দেই। আহা বহা। ঠিক আছে, বহিলো। কওক ছাৰ। ঠিক আছে বাৰু, কোৱাচোন তোমাৰ নামটো কি? ছাৰ, শ্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদী। ঠিক আছে, এতিয়া দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ কোৱা। হয় ছাৰ, কওক। তেন্তে তোমাৰ জন্ম কেতিয়া হৈছিল? 1900 আমুক তামুক চনৰ পৰাই আৰম্ভ হৈছিল, কিন্তু ফাইনেলি 1947 চনৰ 15 আগষ্ট তাৰিখ মানতে খাটাং হৈছিল। কি তুমি পাগল হৈছা নেকি? ছাৰ, মানুহবোৰে কয়, মই হ'লে বিশ্বাস নকৰো। তুমি গেট আউট, অভদ্ৰামী চালা। ভালকে সুধোতে কিবা কিবিখন কৈ আছে, গেট আউট। ছাৰ, ট্ৰেইনিংটো পাছ কৰিলো নে মই? গেট আউট কৈছো মই, একবাৰেই ক'ম আৰু নকওঁ, ওলাই যোৱা। ছাৰ, আপুনি একো নকয়, গেট আউট কৈ আছে। তুমি ভাল প্ৰদৰ্শন কৰিলা তোমাৰ ইণ্টাৰভিউটো, গতিকে তুমি ৰিজাল্টলৈ বাট চোৱা
তোমাৰ একদম টপ 10ৰ ভিতৰত এটাত তোমাৰ নাম চিয়ৰ আহিব, তুমি চিন্তা কৰিব নালাগে। মাত্ৰ সেই দিনটোলৈ তুমি আশা ৰাখা আৰু ৰিজাল্টটো চাবলৈ একদম বাট চাই থাকা। ধন্যবাদ ছাৰ, ধন্যবাদ, অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। বহুত 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 থেংক ইউ। ঠিক আছে, এতিয়া তুমি যাব পাৰা। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তলৰ বেল বাটনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পুনৰবাৰ পাবলৈ। ধন্যবাদ। সেয়ে তই আৰু দুটা বস্তু পাহৰি গ'লি নহয়, লাইক কমেণ্ট এই দুটা ক'লৈ গ'ল? গতিকে গাইজ মই পুনৰবাৰ কৈছোঁ, আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যাবলৈ সহায় কৰক। নিতৌ নতুন নতুন ভিডিঅ' আমি দি যাবলৈ সদায় চেষ্টা কৰিম। ধন্যবাদ।